আঁতৰৰ পৰা দেখিলে মানে আপোনালোকক একজেক্ট সেনেকুৱাই লাগিব যে সঁচাকৈ এখন সাগৰ আৰু বৃহত্তম ডাঙৰ এখন দলঙেদি পাৰ হ'ব গৈ আছোঁ। আপোনালোকক চাব বিচাৰে নেকি? এইটো চাই লওক দলংখন, আৰু ইমান ধুনীয়াকৈ বাঁহৰ বনাই থৈ দিছে। ঘণ্টামান ৰখাব লাগিব। গোটেই মানুহ প্লেটফৰ্মত মানুহ দেখিছে নাই গাইছ? অ' মাই গড, ট্ৰেইনৰ চকা ফুটি যাব গাইছ, ইমানকৈ নুঠিব। পানী দি চাবলৈ ইফালে ফটো মৰাত ব্যস্ত, ফটো মাৰি আছে। বৰদলনিৰ পৰা আহিছে। তলত পৰি আছে, চাই লওক। এখন দি আছে মানে ৰাস্তা। গুড মৰ্ণিং, ইন্দ্ৰজিৎ বিব অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আৰু মই আছোঁ চিমেণ্ট চাপৰি চেৰেং পথাৰত। আৰু যিহেতু সংঘ অধিৱেশনৰ আজিৰ 9 তাৰিখ জানুৱাৰীৰ পৰা কাম চলি আছে। আজি 9 তাৰিখলৈকে কাম চলি আছে, আজি পৰ্যন্ত শেষ হোৱা নাই। পানী দেখিছেই নহয়, এইবোৰ পানী আছে। আৰু ইমান ধুনীয়াকৈ নিৰ্মিত কৰিছে। মেইন ৰাস্তাৰ পৰা এইখিনি গোটেই চেৰেং পথাৰ হয়। তো চেৰেং পথাৰত আজিলৈকে কাম কৰি আছে, দেখিছে নহয়। এইটো বাঁহৰে ধুনীয়াকৈ বনাই থৈ দিছে, আৰু ইফালেও আছে। তো এনেকৈ মেইন মণ্ডপৰ ৰাস্তা এইটোৱে হয়। তো মই আপোনালোকক যিমানটো পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ইয়াত এইটো কি কয় নাজানো, মই ইমানদি ঢাকি ৰখা হৈছে, মানে যিহেতু বৰষুণ দি আছে, সেইটো কাৰণে বৰষুণৰ কাৰণে এইবোৰ বোকা দেখিছে নাই গাইছ? এইবোৰ বোকা। তো এনেকুৱা হ'লে মানুহ ক'ৰ পৰা আহিব, ক'ত থাকিব? তো বহুত প্ৰব্লেম হৈ আছে। তো বতৰটো ভাল হ'লে হয়। মণ্ডপটো চাওক, বোকা হৈ আছে গোটেই। আৰু এইফালে ইমান ধুনীয়াকৈ সজাই ৰাখিছে মানে। তো এতিয়া কাম আজি কমপ্লিট হ'ব, যিহেতু কাইলৈৰ পৰা আমাৰ পাদেশী। এই ধানটো চাওক, কিমান শাৰীকৈ থৈ দিছে, ইমান ধুনীয়াকৈ এডালকৈ বান্ধি থৈ দিছে। আৰু এইবোৰ দেখিছে নহয় ওপৰত, যিহেতু এইটোৱে হৈছে মেইন মণ্ডপটো। তো এতিয়া এইটো বনাই হৈ গৈছে। ইয়াত কাৰ্পেট পাৰিব আছে, কাৰ্পেট পৰাৰ পিছত হৈ যাব। আৰু এইখন দেখিছে নহয়, ইমান ধুনীয়াকৈ সাগৰ এখন বনাই থৈ দিছে। আঁতৰৰ পৰা দেখিলে মানে আপোনালোকক একজেক্ট সেনেকুৱাই লাগিব যে সঁচাকৈ এখন সাগৰ আৰু নদীৰ দৰে। আৰু এইবোৰ গোটেই যে বাঁহবোৰ দেখিছে, চাওক কিমান ধুনীয়াকৈ বাঁহবোৰ ইমান ধুনীয়াকৈ পলিচ কৰিছে, ইমান ধুনীয়াকৈ বনাইছে, ইমান ধুনীয়া লাগিছে। চাওক এইবোৰ গোটেই বাঁহ হয়। বাঁহবোৰ ফালি দিছে, গোটা বাঁহ নহয়, এটা বাঁহ দুটা কৰি দিছে, ইমান ধুনীয়াকৈ বনাইছে। আৰু ওপৰত যে দেখিছে গোটেই বাঁহৰে, এইবোৰ ওপৰত এবাৰ চাই লওক, এইবোৰ চাই লওক, ইমান ধুনীয়াকৈ বাঁহৰে বনাইছে, গোটেই বাঁহৰে নিৰ্মিত কৰা এইবোৰ। এয়া দেখিছে নহয়, মানে আৰ্ট কৰিবৰ কাৰণে ইমান ৰঙৰ বস্তু ইয়াত সজাই থৈ দিছে। আৰু এয়া তো পৰিস্থিতি কেনেকুৱা হৈ আছে। তো বৰষুণে মানুহক ইমান মানে হাৰাশাস্তি দিছে। আমাৰ দাদা ভাইটিসকলে কেনেকৈ কাম কৰি আছে। বৰষুণৰ পানী দেখিছে নহয়, ইফালেও পানী বস্তাত বালু ভৰাই মানে এনেকুৱাকৈ দিব লগা হৈ গৈছে, যাতে মানুহবোৰ মানে হাৰি যাব পাৰে। তো এইফালে যাব পৰা ব্যৱস্থাটো নাই। মই আপোনালোকক দেখুৱাই দিছোঁ। আমাৰ দাদা থাকি এটাকৈ দি দিছে, যাতে খোজকাঢ়ি আপোনালোকে ভিতৰত যাব পাৰে। মানে বৰষুণে মানুহক ইমান কষ্ট দিছে মানে, তো কি ক'ম আৰু। বৰষুণে চাওক ইমান টকা পইচা খৰচ কৰি বনাই দিছে। ময়ো পৰিছিলোঁৱে। আৰু ইফালে দেখিছে নহয়, ভাইটিহঁতে ইমান ধুনীয়াকৈ কাম বন কৰি আছে, গছ পুলি ৰুই আছে, ইমান পানী। আহাৰ গ্ৰহণ কৰা স্থানটো আপোনালোকক দেখুৱাই দিছোঁ, চাই লওক। দেখিছে নহয় গোটেই এইখন ইমান ডাঙৰ এটা স্থলীত। আৰু এতিয়াও বৰষুণ দি আছে গাইজ। তো বহুত বেয়া লাগিছে, এনেকুৱা হ'লে বেয়া লাগে গাইজ। আজি জানুৱাৰীৰ 1 তাৰিখৰ পৰা আজি ফেব্ৰুৱাৰীৰ 9 তাৰিখ পালেহি। তো কি ক'ম আৰু গাইজ, চাই লওক, ইয়াত হাজাৰ মানুহে বহা গ্ৰহণ কৰিব পৰা ক্ষমতা বনাই দিছে, চাই লওক। আৰু সেয়া দেখিছে নহয় চাংটো, এই চাংটোত লাইট দিছে,
চবফালে LED লাইট চবফালে পোহৰ হোৱাকৈ আৰু এয়া দেখিছে নহয় লাইটবোৰ শাৰী শাৰীকৈ লাইট আছে ইয়াত আপোনালোকক মই আহাৰ বনোৱা ষ্টেণ্ডটো আপোনালোকক দেখুৱাই দিছোঁ এবাৰ চাই লওক এয়া দেখিছে নহয় এইটো গোটেই চৌকা হয় এইখিনিতে আহাৰ বনিব এয়া দেখিছে নহয় পাইপখিনিও ইমান ধুনীয়াকৈ লাইনকৈ বনাই দিছে মানে য'ত যিমান পানী লাগে ত'ত ইমান ব্যৱহাৰ কৰিব আৰু এইবোৰ বনাই যে আছে এইবোৰত আহাৰ থ'ব এয়া মানুহ লাগি আছে এতিয়ালৈকে সম্পূৰ্ণ হোৱাগৈ নাই এইবোৰ দেখিছে নহয় প্লেন টিনৰ লগত বনাই আছে আৰু চৌকাবোৰ চাই লওক ইমান ধুনীয়াকৈ বনাই দিছে ইয়াত 10,000 মানুহে ভাত বনাব কেপাচিটি বনাই থৈ দিছে ইয়াত 10,000 মানুহে একেৰাহে লাগি থাকিব লাগিব ইয়াত ভাত বনাবলৈ তো মই আপোনালোকক দেখুৱাই দিলোঁ আৰু খৰি চাওক গাইজ খৰি একদম মানে জমা জমা কৰি থৈ দিছে একদম এইটো চাওক ইয়াত এথোপ আছে আকৌ সেই ইয়াত এথোপ আছে আকৌ তাত এথোপ আছে মানে ষ্টক কৰি থৈ দিছে চাওক গাইজ ইমান মানে আয়োজন তো এনেকুৱা আয়োজনত যদি বৰষুণ দি দিয়ে তো গাইজ কেনেকুৱা লাগিব কওকচোন আৰু এতিয়াও বৰষুণ দি আছে গাইজ মানে বহুত বেয়া লাগিছে ভাগৰ লগা নাই মানে বোকাৰ কাৰণে বেয়া লাগিছে বুলি কৈছে তো যি কি নহওক যি কৰে ভগৱানে কৰিব আমি কিনো আমি প্ৰজাহে বঢ়িয়া লাগিছে দেই ভাই বঢ়িয়া লাগিছে বোকাটো বেছি হৈছে আৰু বোকা বেছি হৈছে ন বেয়া লাগিছে ন বোকাটো কাৰণে অকমান বেয়া লাগিছে ফাৰ্ষ্ট টাইম পাইছোঁ তাকো চাওক একদম পানী গাইজ এইটো ভাল লগা নাই ইভাগে চব ভালে লাগিছে দেই এতিয়া আপোনালোকক আমি দেখুৱাব গৈ আছোঁ মানে দূৰ দূৰণিৰ পৰা মানুহ আহিবতো মানুহ আহিলে মানে ইয়াত থাকিবলৈ ঘৰ দিয়া হৈছে তো এই ঘৰবোৰ আপোনালোকক এতিয়া দেখুৱাব দিছে তো সেইবোৰ আপোনালোকক অলপ দেখুৱাব চেষ্টা কৰিছোঁ আৰু দেখুৱাম আৰু তাৰ আগতে আমাৰ আগত আছে প্ৰকাণ্ড এটা হাতী তো এতিয়া আৰু দেখিছে নহয় এইটো দুটা গধাৰ আৰু এইফালে এইটো সোমাই যোৱা পদূলি আৰু এইটো দিছে শদিয়া জিলা শাখা আৰু এইটো দিছে মাৰ্ঘেৰিটা জিলা শাখা তো বাৰু দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু যিহেতু বৰষুণ দিছে এতিয়া মানে খেৰৰ বনাব লাগিছিলে কিছুমানে তিৰপাল টানি দিছে তিৰপাল টনাটো বেছি ভাল হ'ব নেকি বৰষুণ নপৰিছে ডিব্ৰুগড় জিলা শাখা চৰাইদেউ জিলা শাখা তো গাইজ এনেকৈ বহুত আছে তো মোৰ ভৰি বিষাই গৈছে আৰু ৰাস্তাও মানে অলপ বেয়াটো আৰু গোটেই পানী পৰি মানে ৰাস্তা বেয়া হৈ আছে ইয়াৰ জোতাৰ অৱস্থা দেখিছে নহয় গাইজ এয়া মোৰ লগৰটো চপ্পল পিন্ধি আহিছে তো বিশেষ আৰু ইফালে নাযাওঁ আৰু সেইফালে মই জুম কৰি দেখুৱাই দিছোঁ এইফালে মানে ক্লিয়াৰ হোৱাই নাই এতিয়াও মানে বাঁহৰে কিবা বনাই থৈ দিছে বতৰটো ইমান বেয়া ভিডিঅ' কোৱালিটিও ইমান ভাল হোৱা নাই এইফালে গৈ আছোঁ য'ত নেকি দোকান চোকানবোৰ দিছে তো এইবিলাক দেখুৱাম আপোনালোকক তাত যায় আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ বলক গাইজ টিউবৱেল দেখিছে নহয় মোৰ লগৰটো মাৰিছে মানে পানী ওলায় নে নোলায় তো পানীখিনি চাই কৈছে বহুত ধুনীয়া পানী ওলাইছে আৰু ইয়াত কমেও চাগে খটামান বনাই পুতি ৰাখিছে মানে মানুহৰ কাৰণে মানে ইয়াত এই ৰাস্তাটো ইপাৰে আছে দোকানবোৰ তো আমি এতিয়া ইফালে নাযাওঁ আমি সেইটো দেখিছে নহয় দলংফালে চেৰেং পথাৰ তো চেৰেং পথাৰ আজি 3 দিনৰ কাৰণে মানে চেৰেং পথাৰখন চেৰেং পথাৰ নিচিনা নালাগিব তো যেতিয়া নেকি আমাৰ পাদেশীটো পাৰ হৈ যাব তেতিয়া একদম আকৌ কি ক'ম আৰু বেয়া লাগিব 3 দিন পিছত আকৌ নিজকে বেয়া লাগিব মানে জেগাটো এতিয়া যেনেকুৱা ভাল হৈ আছে ৰমক জমক চাৰিওফালে ৰমকে জমক একদম আৰু গাইজ এতিয়া আমি বৃহত্তম ডাঙৰ এখন দলঙেদি পাৰ হ'ব গৈ আছোঁ তো সেইখনে আপোনালোকক দেখুৱাব গৈ আছোঁ চাব বিচাৰে নেকি তো এইটো চাই লওক বৃহত্তম মানে দলংখন আৰু ইমান ধুনীয়াকৈ বাঁহৰ বনাই থৈ দিছে তো এইটো যে দেখিছে গাইজ এইটো চেৰেং দলঙৰ নদী আছিলে তো নদীখন একদম মৰুভূমিৰ নিচিনা আছিলে এতিয়া চাই লওক এইখনক মৰুভূমি বুলি ক'ব নেকি গাইজ এখন আগত মৰুভূমি আৰু এইফালে এখন দলং আছে নহয় এখন ইমান ধুনীয়াকৈ বনাই থৈছে আৰু এইফালে দেখিছে নহয় চাই লওক বেকগ্ৰাউণ্ডটো চাই লওক এবাৰ মানে বতৰটো বেয়া ভিডিঅ' কোৱালিটিও ইমান ভাল নহয় কম দামী মোবাইলৰ পৰা ভিডিঅ' কৰি আছোঁতো আৰু এতিয়া আমি গৈ আছোঁ এফালে য'ত নেকি দোকানবোৰ বহিছে তো দেখুৱাব চেষ্টা কৰিম আজিতো গোটেইখিনি আপোনালোকক দেখুৱাব নোৱাৰিম মোক খোজকাঢ়ি ভৰি বিষাই গ'ল কমেও ইয়াত 400-500 বিঘা মাটিত মানে পাদেশী পতা হৈছে তো 400-500 বিঘা মাটি মানে মই খোজকাঢ়িব নোৱাৰিছোঁ যিমানটো পাৰোঁ দেখুৱাই গৈছোঁ আৰু এয়া গাড়ী ঘোঁৰা ৰখি আছে দেখিছে নহয় মানুহখিনি একদম বাঁহ চাহ বুকি আছে মানে ঘৰ চৰ বনাই আছে দোকান দিম বুলি পূৰা লাগি আছে হাতে কামে চবে
এইফালে নাযাওঁগৈ আৰু এফালে পানী আছে অভিমান এইফালে নাযাওঁ নাযাওঁ এফালে নাযাওঁ তো আপোনালোকক ভিডিঅ'টো জুম কৰি দেখুৱাই দিছোঁ আমি এতিয়া যাম এইফালে তো এইফালে যিমানটো পাৰোঁ দেখুৱাম তো গাইজ বৰষুণো আহিলে মোবাইলটো এতিয়া বৰষুণ পৰিলে মোবাইলটো বেয়া হৈ যাব পাৰে তো আপোনালোকক যিমানটো পাৰোঁ পটাপট দেখুৱাই গৈ আছোঁ তো চাই থাকক পিছফালে মোৰ যে এইবোৰ আছে চব শাৰী এইবোৰ চব দোকানেই হ'ব এয়া দেখিছে একদম সিমূৰৰ পৰা সিমূৰৰ জুম কৰিলেও চাগে দেখি নাপাব চাগে আপুনি আৰু এইবোৰ দোকানত যদি আপোনালোকে এই ৰুমবোৰত যদি আপোনালোকে দোকান দিব হয় তো 5,000 টকা দিব লাগিব মই টমটম চলাওঁ ন কালি মানে ভাড়া আহিছিলে গুৱাহাটীৰ পৰা তো এটি চব বস্তু বাহিনী লৈ আহিছিলে তো জেগাটোৰ পৰিস্থিতি চাই এটি খঙতে গুচি গ'ল কৈছে ইমান বৰষুণত আৰু ইমান বোকা পানী ফালে হুবাং বাং পিছফালে দুবাং বাং হৈ আছে বৰ্তমান একদম পানী কিয়া হৈ গয়া ৰে বাবা আৰু এয়া দোকান অপেনিং কৰিছে তো দেখাই দিছোঁ প্ৰথম দোকান এইটোৱে প্ৰথম অপেনিং কৰিছে আৰু এইফালে আমাৰ কমল ভাই কাম লাগিয়ে আছে কেনেকুৱা চলিছে কাম বন দোকান দিছ নেকি হা তই পলাইছ যে আৰু গাইজ এইটো দেখিছে নাই গোটেই ধানৰে ইমান ধুনীয়াকৈ বনাই থৈ দিছে আপোনালোকে ইয়াত আহিব হ'লে এইটো ৰাস্তাৰে সোমাব লাগিব তাৰপিছত এইখন গোটেই এইখিনি দোকান হয় আৰু ভিতৰত মই ইমানটো দেখুৱাব নোৱাৰোঁ গান বাজি আছে ওচৰতে এয়া দেখিছে নহয় গোটেই দোকান কিন্তু আজি দোকান খোলা নাই আৰু ইফালেও আছে এই যে শাৰী গোটেই জেগা গোটেই পানীৰে মাজত লাগি আছে এতিয়া ওলাই আহিলোঁ আৰু ওলাই আহিয়ে মানে ভিডিঅ'টো সামৰি দিওঁ বুলি ভাবিছোঁ আৰু এটা কথা মনত পৰিলে তো বোকা চাই মানে জুবিন দাৰ কথা মনত পৰিলে জুবিন দাক মাতি আনি জুবিন দাক ইয়াত গান গাব লাগিছিলে মানে তেতিয়া বোকা ডান্স হৈ গ'লে হয় মানে বনাই যে আছে এইটো হ'ব থানা মানে পুলিচৰ থানা হ'ব ইয়াত বনাই আছে যোনে মদ খাই আল্টু ফাল্টু কৰিব তাক গৰু পিটন দিব দেই আৰু যোনে মানে পাদেশী চাব আহে তো অলপ সাৱধানে আৰু ক'ৰবাত আহা কৰিব গ'লে অলপ ভালে থাকিবা আৰু দেই কি নহওক আপোনালোকক যিমানটো পাৰোঁ ভিডিঅ'টো দেখুৱাই দিলোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো বজাই দিব তেতিয়াহে মোৰ নতুন ভিডিঅ'বোৰ পাই থাকিব তো আজিৰ ভিডিঅ'টো ইমানতে জয় হিন্দ জয় ভাৰত জয় অসম